সেই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক আটাই ভালে আছে আৰু ময়ো ভালে আছোঁ আজি আমি পিকনিক যাম এইটো বাবে ইমান পুৱাই উঠিছোঁ এতিয়া হৈছে প্ৰায় 5:30 আমি অলমষ্ট ৰেডি হৈছে বাছো আহি পাইছে ভিডিঅ'টো চাই থাকিব শেষলৈকে আমি কি ৰেডি তোমালোক এইজনীৰ আৰম্ভ হ'লে ফটো উঠা কিবা ক'বা এয়া আমি এনেকৈ বস্তু উঠোৱাত সহায় কৰি দিলোঁ মামা এজন আহি পোৱা নাছিল সেইবাবে এনেকৈ ৰৈ আছিলোঁ আমি আটাই বাহিৰতে ফোন কৰি নিদি এনেকৈ নাচি নাচি মামীহঁতকো লৈ আহিলোঁ নাচিবলৈ এয়া জালুকবাৰীত উঠাই ল'লোঁ জেঠী জেঠা দাদা বৌ তাৰপিছত বা ভিনদেউ সিহঁতে আহিও লাগি গ'ল বৌ আৰু বা আমাৰ লগত জইন হ'লে ডান্স কৰিবলৈ পিকনিক মানে যোৱাৰ পৰাই আৰম্ভ হৈ গৈছে খোৱা আমাৰ এয়া নাচি যিহেতু ভাগৰ লাগিলে সেইবাবে মামী দুজনীয়ে বুট ওলাইছে এবাৰ খাব দিবলৈ এয়া আমি বুট খাই আকৌ বল গোটাই পিনে আমি ডান্সত লাগি গ'লোঁ গোটেইকেইটা আকৌ মনে 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 আমদালি কাটিব বাবা দলি মরিব আয়াতি এমকে দেখি একেবারে চলিব রাম চন্দ্র আহিছে বাবা দল চলিছে দেখি আমার কইলাই কথা দূরে লসিছে এয়া মহা এয়া ইয়ামিনী মানুহ গোটেইকেইটা খোৱাত বিজি গমেই পোৱা নাই ইমান হুলস্থুল হৈ আছে বাছখনত কিন্তু পূৰা টোপনি ইহঁতে এনেকৈ আমি আহি পালোঁ উকিয়াম Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light, pull the stars from the sky, just two hearts running wild. Never sleep, never stop, as we shout from the top. We're gonna be two hearts running wild.
অঁ এয়া মানুহৰ সহায়ৰ বাবে দাদাই হেল্প কৰি দিলে। শিলটো গুচাব এইবাৰ। আপোনালোকে আহিব পাৰে, আমি এইবোৰ ব্যৱস্থা কৰি থৈছোঁ অসুবিধা নোপোৱাৰ বাবে। বেছি দূৰ আৰু দাদা এনেকৈ মাজে মাজে জমাই থাকে। সিয়ে আমাৰ গ্ৰুপটোৰ লিডাৰ। জয় শ্ৰীৰাম। তেনেকৈ আমি ধেমালি কৰি কৰি গৈ পালোঁ বহুত ওপৰত। আমি তালৈকে গৈ আছোঁ। মই ভিডিঅ'টো তাত গৈ আপোনালোকক দেখুৱাই আছোঁ। সেইটো এটা ইয়াতে মানুহে ফটো উঠে। ৰ'ব আৰু আমি ওপৰলৈকে যাম। এই আমাৰ অৱস্থা দেখা পাইছে, কিমান কষ্টকৈ আমি এইখিনি চাই আহি পালোঁ। চোৱা মানুহ চোৱা, বৌ আমি আহি পালোঁ আমাৰ মঞ্জিল। আমি একদম তলৰ পৰা আহিছোঁ, একদম তলৰ পৰা। बोला देखा दो কোনোবা ঢোল লৈ আহিছে, তাত ঢোল বজাই আছে। ট্ৰেকিং কৰিবলৈ ঢোল লৈ আহিছে, ঢোল পেঁপা। তাৰপিছত আমি গম পালোঁ যে এনেকৈ ঢোল লৈ কিনে কিবা ভিডিঅ' শ্বুট কৰি আছিলে। আমি একদম ওপৰৰ পৰা আহিলোঁ, একদম তাৰ পৰা এয়া নামি নামি আহি পালোঁ আধা, আৰু বহুত দূৰ আছে আমি যাবলৈ। এয়া ঢোল লৈ অহা বুলি কৈছিলোঁ যে। গোটেইকেইটাৰ অৱস্থা বেয়া। বৌ